হাই ৰেষ্টু ৱেলকাম টু মাই ইউটিউব চেনেল আকাশ শৰ্মা স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল আকাশ শৰ্মা বন্ধুসকল এটা নতুন ভিডিঅ'লৈ আহিলোঁ মাজত আপোনালোকৰ মাজত উপস্থিত হ'লৈ তো এতিয়া মোৰ হাতত আছে গিলাচ আছে আৰু ৰাতিপুৱা উঠি কিনে মই এইটো লাল চাহ বনাইছিলোঁ লাল চাহ বনাই কিনে খাই আছিলোঁ তো লাল চাহটো খাই লওঁ এতিয়া আৰু বেছি নাই অলপেই আছে আপুনি চাই লওঁ মই খাই আছোঁ দেই তামাম টেষ্ট বনাইছোঁ মানে চেনিটো বেছিকৈ দি দিছোঁ মই অলপ চেনিটো বেছিকৈ দি দিছোঁ আৰু চেনি কমকৈ হ'লে মই চাহ তাহ খাব নোৱাৰোঁ মানে বঢ়িয়া যেতিয়া মই গ'লোঁ খাই কিনে অলপ হাই হৈ গ'লোঁ তো এতিয়া মানে মই গৈছোঁ মানে চাইকেল ফেক্টৰী যাওঁ নে বিৰুবাৰী যাওঁ চেৰাপবাতি যাওঁ নে ক'ত যাওঁ ভাবিছোঁ য'তে কি নহওক ক'ৰবাত যাই আছোঁ চব বন্ধুক আপোনালোকে যদি যাব খোজে মোৰ লগত যাব পাৰে তো মোৰ লগত কি আছে দেখাই আছোঁ ৰ'ব এটা আছে চাইকেল আৰু চাইকেল তাত মই কি লিখিছিলোঁ আপোনালোকে চাব পাৰে ইয়াতে লিখিছিলোঁ নাথিং ইজ ইম্পচিবল মানে কিবা এটা লিখিছিলোঁ মই ইয়াতে টেপ ব্লেক টেপ যি আছে এইটো টেপেৰে লিখিছিলোঁ নাথিং ইজ ইম্পচিবল চ' এইটো লাহে লাহে মুচি গ'ল আজি মানে এইটো পূৰা বনাই দিম বুলি ভাবিছোঁ তো চাব পাৰে আৰু ইয়াতে মই ৰেমিষ্ট্ৰিৰৰ ফেন হয় বন্ধুসকল চাব পাৰে ৰেমিষ্ট্ৰিৰৰ ফেন 619 লিখা আছে ইয়াতে মই লিখিছোঁ নেক্সট লেভেল আৰু ক'ৰবাত কিবা লিখিছিলোঁ নেকি ভাই ইয়াতে লিখিছিলোঁ কুল বেপছ এণ্ড ইয়াতে চাব পাৰে আপোনালোকে swag boy এণ্ড ইয়াতে চি ইউ এগেইন লিখিছিলোঁ চ' এতিয়া মানে গোটেইকেইটা বেয়া হৈ গৈছে ৰে ভাই বেয়া হৈ গৈছে ত' এতিয়া বাদ দিলোঁ এইগিলা এতিয়া চাইকেলটো ওলাম আৰু মই বাহিৰত যাম বাহিৰত যাই কিনে আহিমে চব এক মূৰৰ পৰা ৰিপেয়াৰিং কৰি আছোঁ তো বন্ধুসকল চাই থাকক আপোনালোকে তো বন্ধুসকল এয়া হৈছে আমাৰ ৰুমৰ মালিকৰ গেট আৰু গেটটো এতিয়া খোলাই আছে নামান খুলি লওঁ আৰু আহিয়ে পালোঁ বে ভাই ইমান স্পীড দি দিলোঁ না মই এডিটিংটো চাইকেল মাৰি আছোঁ হেডফোন গান লগাইছোঁ আৰু চাইকেল মাৰি আছোঁ আগত এটা অটো যাই আছে তাই ৰাখিব দিয়ে মই লাহে লাহে যাই থাকিম ইফালেদি লাহেকৈ এটা শ্বৰ্টকাট ৰাস্তা আছে মই শ্বৰ্টকাট ৰাস্তাটো লৈছিলোঁ এইটো চাই থাকক আপোনালোকে এইটো শ্বৰ্টকাট ৰাস্তা এটা লৈছোঁ মই মানে মই ইয়াত গৈছিলোঁ কি বুলি কয় চাইকেল ফেক্টৰী গৈছিলোঁ আৰু তাতে গৈ কিনে এই ভৰ্তি ৰখনটো পুলিচৰ মানে মাৰ থকা এনেকুৱা অৱস্থা মানে আপোনালোকে চাই থাককচোন গম পাব শ্বৰ্টকাটটো মই এইটো লৈছিলোঁ চাই থাকক বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই তো বন্ধুসকল মই ৰুম আহি পালোঁ আৰু ভিডিঅ'টো মানে বেছি বনাব নোৱাৰিলোঁ কাৰণ মানে কি হ'ল গৈছিলোঁ মানে বাইক এটাৰ আগতে বহুত জোৰকৈ কাট মাৰি দিলোঁ মই চাইকেলটো তাৰপিছত মানে কি পুলিচে এটা দেখা পালে আৰু চলে আৰু মানে লাফা হৈ গ'ল তাৰপিছত ভগৱান নহ'ল আৰু যদি ভিডিঅ' চাই ভাল পাই তেতিয়াহ'লে ভিডিঅ' লাইক কমেণ্ট কৰিব আৰু মই 100টা ছাবস্ক্ৰাইবাৰ হোৱা লাগে ভিডিঅ' 100টা ছাবস্ক্ৰাইবাৰ নোৱাৰি কৰি দিলোঁ আৰু ব্লগ এনেকৈ ভিডিঅ' আপোনালোকৰ মাজত আনি থাকিম তো আপোনালোকে চাব নাপাহৰিব আৰু সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে অলপ মানে মোৰ উৎসাহ ভিডিঅ'টো বনাব কাৰণে